Hi, welcome to my YouTube channel All Assam Riders. So দেখিছা পিঠিত বেগ চেগ আছে আৰু লগত আছে চাইকেল আৰু তোমালোকে দেখিছা আছে বেগ লৈছে বটল পানী বটল এংগল সো ই কি কৰি আছে তো বুজিব পৰা নাই একচুৱেলি মই দেখাব বিচাৰিছোঁ যে মই ডেইলি ইভিনিং ক'ত যাওঁ আৰু কি কৰি থাকোঁ সো তোমালোককো দেখাব বিচাৰিছোঁ আজি মই ইভিনিং ক'ত যাওঁ আৰু এইটো দেখিছা মই এফালে যোৱা এইটো চাইডতে বৰপলালৈ যায় আৰু এইটো চাইডে কামপুৰলৈকো যাব পাৰে সো তোমালোকক দেখাই যাম আজি মই ক'লৈ যাম কেনেকৈ যাম সো লেটছ গো ভিডিঅ'টো শেষলৈকে চাবা সো ফ্ৰেণ্ড এখন দেখিছা আমাৰ গাঁৱৰে হয় মা কালিকা থান আৰু এখন থানৰ বহুত মহত্ব আছে আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টত বহুত পৰিচিত হয় আৰু সকলোৱে চিনি পায় আৰু ইয়াৰ বহুতো মহত্ব আছে ইয়াৰ মই এটা ভিডিঅ' দিছিলোঁ যদি কোনোবা চোৱা নাইকিয়া চ' মোৰ চেনেলত গৈ আগত ভিডিঅ'টো আছে তো চাই ল'বা এণ্ড বৰ্তমান মই পাই গৈছোঁহি এইখিনি বেছি দূৰ নাই আৰু তো চাই থকা ক'লৈনো গৈ আছোঁ আগেতো কৈ নিদিওঁ যদি কোনোবা জানি গৈছে মই ক'ত গৈ আছোঁ কমেণ্ট কৰি জনাই দিবা হা ঠিক আছে আৰু ফ্ৰেণ্ড এইখিনি জেগা তোমালোকে চিনি পাইছানে মই যোনডাল এতিয়া বৰ্তমান ইউজ কৰি আছোঁ ষ্টিকডাল চেল্ফি ষ্টিকডাল এইখিনিতে মই আনবক্সিং কৰিছিলোঁ একচুৱেলি আৰু এইখিনিতে মই ৰখি দিলোঁ কিয়নো মোৰ হাতৰ পৰা মোবাইলটো পৰি থাকিলে আৰু পৰি থকাৰ কাৰণে মই বুটলি ল'লোঁ আৰু লগৰজনে ফোন কৰিছিলে একচুৱেলি ফোন কৰোঁতে ভাইব্ৰেশ্যন পৰি গ'ল আৰু তেওঁলোকো আহি আছে মোক অলপ ৰখিব দিলে মই ৰখি দিলোঁ আৰু এইখিনিৰ পৰা যাম আৰু সিহঁতো আহি লওক একেলগে যাম ক'লৈ যাম চাই থাকা সকলোৱে হাই ফ্ৰেণ্ড আৰু এইকেইটা মই যোনকেইটাৰ কাৰণে ৰখি আছিলোঁ আহি গ'ল মোবাইলটো পৰিলে উঠাই কৰি ল'লোঁ চাই থাকোঁ আমি ক'লৈ গৈ আছোঁ কোনো গমেই পোৱা নাই এতিয়ালৈকে ত' দেখি থাকা মই ক'ত গৈ আছোঁ দেখাম তোমালোকক চাই থাকা ভিডিঅ'টো শেষলৈকে হাই ফ্ৰেণ্ড সকলোকে মই কৈ আছিলোঁ যে ক'লৈ আহিছিলোঁ একচুৱেলি মই আহিছোঁ ইয়াত খেলিবলৈ ফুটবল খেলিব আহিছোঁ তোমালোকক দেখাম মই কেনেকৈ সেনে খেলে আৰু ময়ো খেলোঁ আজি মই একচুৱেলি খেলা নাইকিয়া কিয়নো মই ব্লগ বনাব লগা হৈ গ'ল আৰু ভিডিঅ' কৰিব লগা কাৰণে মই খেলিব পৰা নাই এনে খেলিব তোমালোককো দেখাম তাৰ আগত আমাৰ জেগাকণ চাই লোৱা কেনেকুৱা লাগে চব তাত খেলি আছে দেখি আছা আৰু মোৰ লগত আছে সহযোগ কৰি থাকিবৰ কাৰণে এইটো নামটো কৈ দে ঐ এইটো মোৰ নিকু হয় নিকু ভাই মোৰ লগৰে হয় ফ্ৰেণ্ড আৰু একেলগে থাকোঁ বাকী এজন দাদা আছে ওচৰতে বহি আছে বাৰু তেওঁৰ নামটো মই নাজানো ভালকৈ কিন্তু তেওঁ দেখাব বিচাৰিম আজি আমাৰ ইয়াত খেলি থকা সকলোকে মই দেখাম কেনেকুৱা হয় খেলটো তোমালোকেও চাবা আৰু এনজয় কৰিবা চ' ভাল লাগিব বুলি ভাবিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিবা চ' লেটছ গো
আৰু আজি ৰ'দটো বেছি দিছে, সেইটো কাৰণে ভাগৰ লাগিছে, সকলোৱে হাফ টাইম লৈছে আৰু এইখিনিতে পানী চানী খাই আকৌ খেলিব। ত' এতিয়া হাফ টাইম। চ' ফ্ৰেণ্ড, তোমালোকক মই দেখাব বিচাৰিছোঁ আমাৰ ভিউটো কেনেকুৱা লাগে এইখিনি টাইমত। দেখিছা বেলিটো ডুবিবলৈ লৈছে আৰু ডুবিছে অলৰেডি, আৰু চাৰিওকাষে গছ গছনি, আকাশো বহুত ধুনীয়া। চ' ভিডিঅ'টো আৰু দীঘল নকৰোঁ, অলৰেডি বহুত দীঘল হৈছে। একচুৱেলি মোৰ মনোভাৱটো মই প্ৰকাশ কৰিছোঁ। ইভিনিং টাইমত ইয়াত আহি মোৰ যিমানখিনি ভাল লাগে ন, আৰু দাদাহঁতে যেনেকৈ মোৰ লগত কথা পাতে আৰু বহুত ভাল লাগে। চ' ইয়াতে আহি মই ইভিনিং খেলি থাকোঁ, কিন্তু আজি মই নেখেলিলোঁ, অকণমান খেলিছিলোঁ, কিন্তু সেইখিনি খেলোঁতে মই পৰিছিলোঁ এইখিনি জেগাত, আৰু চেম জেগাতে মই আকৌ এবাৰ কষ্ট পাই গ'লোঁ। সেইটো কাৰণে মই ৰখি আছোঁ বাহিৰত আৰু ভিডিঅ' কৰি আছিলোঁ, সেইটো কাৰণে মই খেলিব পৰা নাছিলোঁ। বাকী ইমানেই ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। চ' আজিলৈ বাই বাই, আকৌ এটা নতুনকৈ ভিডিঅ'ত লগ পাম। চ' বাই।